মনিকাই আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ভাল নিশ্চয় আপোনালোকক সকলোৰে। মই আজিও আপোনালোকলৈ দুটা একদম সহজতে বনাব পৰা আৰু কম সময়তে বনাব পৰা ৰেচিপি লৈ আহিছোঁ। আহকচোন মই কেনেকৈ বনালোঁ আপোনালোকক দেখাওঁ। আৰু মোৰ এই ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পায় একেবাৰে শেষলৈকে চাব আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰো কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বনাবলৈ লৈছোঁ জালি কোমোৰাৰ বৰ। ইয়াৰ বাবে আমাক লাগিব বেচন, অকণমান চাউলৰ গুড়ি আৰু হালধি, জলকীয়া গুড়ি, নিমখ আৰু অকণমান মছলাৰ গুড়ি। এতিয়া মই কোমোৰাটো এনেদৰে কাটি ল'ম, দুটা মূৰ তাৰ পৰা এনেদৰে। তাৰপিছত মই এনেদৰে বাকলিখিনি কটাৰীৰে চুচি গুচাই ল'ম। গুচাই ভালকৈ ধুই ল'ম। এনেদৰে মই গোটেইখিনি কোমোৰা পাতল পাতলকৈ ইমানটো জোখত মানে কাটি লৈছোঁ। এতিয়া মই কোমোৰাখিনি এনেদৰে কটাৰীয়ে অকণ অকণকৈ চবতে অকণ অকণকৈ খুচি দিম, যাতে ইয়াত নিমখ হালধিটো ভালকৈ সোমাই যায়। এনেদৰে মই গোটেই কোমোৰাখিনিতে কৰি ল'ম। এতিয়া মই এই কোমোৰাৰ চকলবিলাকত পাতলকৈ নিমখ ছটিয়াই সানি ল'ম ভালকৈ। সানি লৈ পেলাই আৰু 5 মিনিট সময়ৰ কাৰণে মই ৰাখি দিম। এতিয়া মই এই বেচনখিনিত এই চাউলৰ গুড়িকণ মিলাই দিম আৰু অলপমান হালধিও দি দিম, অলপমান নিমখ আৰু অলপ জলকীয়া গুড়ি। এইটো আপোনালোকে মছলাটো নিজৰ মানে যিমানটো জোখত লাগে সেই সোৱাদ অনুযায়ী ল'ব। আৰু ইয়াত অকণমান মই চানা মছলা ৰাখিছোঁ, তাকো দি দিছোঁ। এতিয়া এইখিনি মই এনেদৰে অলপ প্ৰথমে মিলাই ল'ম। মিলাই লৈছোঁ আৰু এতিয়া ইয়াত অলপ অলপকৈ পানী দি মই ইয়াৰ পেষ্টটো বনাই ল'ম। আৰু মই ইমান ডাঠকৈ মানে এইটো ধৰণৰ ডাঠকৈ এই বেচনৰ এইটো পেষ্টটো বনাই লৈছোঁ। আৰু এইখিনিতে মই এই কোমোৰাৰ চকলবিলাক ডুবাই পেলাই ভাজিব লাগিব। মই বেচনত ডুবাই ডুবাই কোমোৰাখিনি ফ্ৰাই কৰি দিছোঁ। কোমোৰাৰ ফ্ৰাই হৈ গ'ল। কোমোৰাৰ বৰ কম জুইত মানে ল' মিডিয়াম জুইত যাতে ভিতৰলৈকে ভালকৈ সিজে তেনেদৰে আপোনালোকে এইখিনি অলপ সময় ৰাখি ৰাখি ভাজি ল'ব। এয়া মোৰ বৰ হৈ গ'ল। এনেদৰে মই গোটেই কোমোৰাখিনিয়ে বনাই পেলাম। আপোনালোকেও এনেদৰে গৰমে গৰমে বনাই পেলাই খাই চাবচোন আৰু খাই পেলাই মোক কমেণ্ট কৰিব কেনেকুৱা পালে। আৰু এটা মই বেলেগ ৰেচিপিও আপোনালোকক দেখাব লৈছোঁ। এয়া হ'ল ভেদাইলতা। ভেদাইলতা মই ভালকৈ ধুই ৰাখিছোঁ, সেইখিনি পিচি। আৰু তাৰ লগত বনাম এয়া কাৱৈ মাছ, ভেদাইলতাৰ কাৱৈ মাছৰ জোল। এয়া মই ভেদাইলতা পিচি ল'লোঁ আৰু এয়া লৈছোঁ জিৰা অকণমান, এখিলা তেজপাত আৰু এয়া জালুক জিৰা গুড়ি আৰু এয়া হ'ল নহৰু পিচা। এতিয়া মই অকণমান জিৰা ইয়াত দি দিওঁ। তেল গৰম হৈ গৈছিলে আমাৰ, তেজপাত দি দিছোঁ আৰু লগতে আদা নহৰু পিচাকণো দি দিছোঁ। এয়া মই ভেদাইলতা পিচা দি দিছোঁ। আৰু এয়া জালুক জিৰা গুড়ি। এয়া অকণমান মই হালধি দি দিছোঁ। আকৌ ভালকৈ ভাজি ল'ম।
এয়া মই জোখমতে নিমখ দি দিছোঁ। আৰু এইখিনি একদম ভাল ধৰণে গোন্ধটো যোৱাকৈ ভাজি লওঁ। তাৰপিছত আমি ইয়াত উতলা পানী দিব লাগিব, মানে গৰম পানী দিব লাগিব, ঠাণ্ডা পানী নহয়। এতিয়া মই অলপমান গৰম পানী দি এই বস্তু শাকখিনি মানে ভেদাইলতাখিনি ভালকৈ সিজিবলৈ দি লওঁ। তাৰপিছতহে মই জোখমতে পানী দিম আৰু গেছৰ জুইটো অলপ কম কৰি সিজিবলৈ দিম। মাছ ভাজিবৰ কাৰণে তেল গৰম হ'ল, এয়া মই মাছ ভাজি দিছোঁ। আমাৰ কাৱৈ মাছ ভজা হৈ গ'ল। ভেদাইলতা আঞ্জা বনাইছোঁৱেই, তাত এতিয়া আমি এই কাৱৈ মাছ দি দিম। ভেদাইলতা আঞ্জা ভজা হৈ গৈছে, মানে এতিয়া মই গৰম পানী ঢালি দিম। আৰু এইখিনি ভালকৈ উতলাৰ পিছত মই ইয়াত মাছ দি দিম। তাৰপিছত মাছে সৈতে ভেদাইলতা উতলিলে আৰু আমাৰ এই আঞ্জা হৈ যাব। এই আমাৰ ভেদাইলতা আঞ্জা উতলি গ'ল, এতিয়া মই ইয়াত মাছ দি দিছোঁ। আৰু ল' মিডিয়ামত জুইটো ৰাখি পেলাই মই 10 মিনিট সময় উতলিবলৈ দিম আৰু আমাৰ আঞ্জা হৈ যাব। এই আমাৰ ভেদাইলতাৰ কাৱৈ মাছৰ আঞ্জা হৈ গ'ল। আপোনালোকেও ঘৰত এনেদৰে বনাই খাই চাবচোন।